হেল্ল' এভৰিৱান, মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাম কেঁচা ৰঙালাওৰ চব্জি শুকান মাছেৰে আৰু বনাম বাকলিটোৰ চাটনি। ৰঙালাওৰ বাকলিৰ চাটনিটো বনাই এইখিনিতে এই কুকুৰৰ পোৱালিটো দেখিছেনে? ই আমাৰ দোকানত খুলিবই নোৱাৰি, আহি কেনে ফেনৰ তলত পৰি থাকে, খেদিলেও নাযায়। মানে কি ক'ম আৰু, ইহঁতক মাংস হাড়দি এইবিলাক খুৱাই কেনেকৈ চাচোন উলটি আহে। অন্যথা মই কুকুৰ মেকুৰী এইবিলাকৰ লগত বেছি হেৰি নকৰোঁ। ইহঁতে মানে কিবা বেলেগ হৈ গ'ল আৰু মানে দেখোঁতে এনেকৈ আহি যায় তৎক্ষণাতে, খেদিলেও আহে। মানে মানুহজনৰ মৰম কৰিলে কুকুৰেও গললৈকে জঁপিয়াই এনেহেন হৈছে আৰু। এইখিনিতে এতিয়া হ'ল গধূলিৰ টাইমত অকণমান কিমাননো বহি থাকিম আৰু অকণমান বাহিৰৰ পৰা ওলাইছোঁ। এই 4টামান বজাত আবেলি টাইমখিনি এনেকুৱা এটা মানে নীৰৱ হৈ যায় পৰিৱেশটো, কিবা ভালে লাগে। এতিয়া বনাম ৰঙালাওৰ বাকলিৰ চাটনিখিনি আৰু ৰঙালাওখিনি শুকান নিচলা মাছেৰে। এতিয়া ৰঙালাও বাকলিখিনিৰ চাটনিটো কেনেকৈ বনাওঁ আপোনালোকক দেখাই আছোঁ। এয়া ৰহুন, পিঁয়াজ, জলকীয়া এনেকৈ লৈ লৈছোঁ আৰু লগতে বনাম লাওৰ চব্জিটো। এতিয়া চাটনিটো আৰম্ভ কৰোঁ। অকণমান মিঠাতেল দি দিছোঁ, খাটি সৰিয়হৰ মিঠাতেল। তাৰপিছত ৰঙালাওৰ বাকলি, নহৰু, পিঁয়াজ আৰু জলকীয়া এইখিনি ঢাকোন লগাই 10 মিনিটমান ভাজিম, ৰঙা নোহোৱালৈকে, ৰহুনটো নিসিজালৈকে এনেকৈ ভাজি থাকিম। এনেকৈ ঢাকোন লগাই ভাজি ইয়াতে মই নিমখ চিমখ একো দিয়া নাই, অকল তেল দি বাছ ৰহুন, পিঁয়াজ, জলকীয়া এইখিনি দি এনেকৈ লৰাই আছোঁ। মাছ দিলেও দিব পাৰে, কিন্তু ফ্ৰাই কৰি পেলাই মই দিয়া নাই। এইখিনিতে এটা কথা, মই যি বস্তু মানে খাওঁ সেইখিনিৰে ভিডিঅ' বনাওঁ। মই বেলেগকৈ নকৰোঁ যে ইউটিউবত ভিডিঅ' বনাম, এই বুলি পেলাই মই বস্তুবিধ বনাম, সেইটো বুলি মই কোনোদিনে ভিডিঅ' বনালা এতিয়ালৈকে। যিখিনি মানে ঘৰত খাওঁ, যিখিনি মই কাম কৰোঁ সেইখিনিয়ে আৰু। নতুনকৈ মই বস্তু আনি এইটো ৰেচিপি দিম এই বুলি কোনোদিনে ভিডিঅ' বনোৱা নাই। এতিয়া হ'ল এই চাটনিখিনি ভজা হৈ গ'ল, দেখিছে কেনেকৈ ভাজিছোঁ। এতিয়া নিমখ অকণমান দি পেলাই মিক্সিত মাৰি ল'ম। এইখিনি মিক্সিত মাৰিলে এয়া আমাৰ চাটনি ৰেডি। বেলেগ একো নাই, ভাজি পেলাই বাছ মিক্সিত মাৰিলে ৰঙালাওৰ বাকলি চাটনি ৰেডি। এতিয়া বনাম লাওৰ চব্জিটোৰ কাৰণে দিছোঁ শুকান নিচলা মাছখিনি ভালকৈ ধুই লৈছোঁ। তাৰপিছত পিঁয়াজ, জলকীয়া ইয়াতে দিম হালধি আৰু তাৰপিছত জিৰা গুড়ি, নিমখ, জালুক তালুক, আদা নহৰু আপোনালোকে যদি দিয়ে দিব পাৰে, মই দিয়া নাই, মোৰ অলপ গেছৰ প্ৰব্লেম হৈ আছে, সেইটো কাৰণে মই অকল জিৰা, হালধি, নিমখ এইখিনি ভালকৈ ভাজি ল'ম। এইখিনিতে এটা কথা জনাবচোন আপোনালোকে, বাৰু ভোট জলকীয়া খালে গেছৰ প্ৰব্লেম নহয় নেকি? কেঁচৰ জলকীয়াত বোলে গেছৰ প্ৰব্লেম হয়, ভোট জলকীয়াত নহয়। সঁচানে বাৰু এই কথাটো? মই নাজানো, সেইকাৰণে আপোনালোকক সুধিলোঁ, জনাবচোন পাৰে যদি কমেণ্টত। এয়া বনাই আছোঁ লাওৰ চাটনি। এইখিনি ভাজি লৈ লাওখিনি পেলাই দিছোঁ। এইখিনি মই পানী নিদিয়াকৈ তেলত ভাজিম। এনেকৈ 5 মিনিটৰ মূৰে ঢাকোন লগাই ভাজিম। চাই থাকিম সিজিছে নে নাই, 5 মিনিটৰ মূৰে এনেকৈ বাছ ঢাকোন লগাই থাকিম, ভাজি থাকিম। প্ৰায় আমাৰ চব্জি হৈ আহি আছে, মাজে লৰাই আছোঁ। 5 মিনিট 10 মিনিটৰ মূৰে ঢাকোন লগাই চব্জিটো। ৰঙালাও ভাজি চব্জি এইবিলাকতো সকলোৱে বনাব জানে, মই জনাত। কিন্তু শুকান মাছ এতিয়া কোমল ৰঙালাও আপোনালোকে সকলোৱে চাগে খাই পোৱা নাই। ৰঙালাওটো চবেই খাই পাইছে, কিন্তু শুকান নিচিনা অতি সাধাৰণভাৱে বনাইছোঁ। এয়া আমাৰ চব্জি ৰেডি। আজিলৈ বাই বাই।